ও আয়ো ব্যায়াম করি পেলে মোর পিঠি গেন গেলে আয়ো এসে মারতেছি পিঠি গেন আয়ো 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 টানি ধরছি দে আয়ো বাপরে বাপ কিভাবে ভালোইছি দে শংকরে তুমি খুলিয়াছি মোর পিঠি গেন বেকাই গেল চিপা কাটা ফোন করো ক'ত বা আছে ই হেল্ল' চিপা ক'ত আছা তই টাউনত গৈছা নেকি এতিয়া গেলি 11টা বাজছি কি কৰি আছিলি ঘৰত তই হে পাগলা কৰি দিবি তই দে হ'ব দে অলপ পিছত যাই আছো দে শংকৰৰ লগত শুনি আহিলে ৰ যাই আছো হাও কি শংকৰ দে ব বল নবহো শিবাত্তারে যাম সি ক'ত বা আছে হৈ দোকানতে আছো ফোন কৰিছিলো এতিয়া যাং ৰ দেচোন দে তোক এটা কথা সুধো দে মই কি কথা দে বুঝছন এখন বাছ আছে ধৰি লওক গণেশগুৰিত ষ্টপেজ আছে প্ৰথমতে ষ্টপেজ তাতে গণেশগুৰিত 13টা মানুহ উঠি আছে বাছখনত তাৰপিছত যাই আছে ৱলফুট পাইছে ৱলফুটত 3টা মানুহ নামছি এটা মানুহ উঠছি ভালকে শুনি থাকবি দেই তাৰপিছত তোৰ গেল যাই আৰু ষ্টাৰ্ট দিছে যাই আছে ৱলফুটৰ পিছত পালা খ্ৰীষ্টান বস্তিত আৰু 5টা মানুহ নামছি আৰু 4টা মানুহ উঠছি আৰু ষ্টাৰ্ট দিছে আৰু যাই আছে তাৰপিছত ভাঙাঘৰ পালা ভাঙাঘৰত 10টা মানুহ নামছি তাত 2টা মানুহ উঠছি তাৰপিছত আৰু যাই আছে যাই তোৰ উল্লুবাৰী পালা উল্লুবাৰীত তোৰ 3টা মানুহ নামছি তাৰপিছত আৰু 5টা মানুহ উঠছি অলপ আস্তে কো দে তাৰপিছত উল্লুবাৰীৰ পিছত তোৰ পাল্লা পল্টন বজাৰ লাষ্ট ষ্টপেজ আৰু এইটোত তোৰ 10টা মানুহ গোটেইকেইটা মানুহ নামছি ইয়াতে নামাৰ পিছত এতিয়া মোক কো বাছখনৰ ষ্টপেজ কেইটা আছিল মাথা মন্দ মই মানুহ কেইটা উঠছে কেইটা নামছে গণি আছো ওই স্টপেজৰ কথা হচ্ছে এতিয়াতো কথা কেনাই লাগিল দে হ'ব দে নল্লি দে কথাটো বল যাং চিপাত তাতে বল